আজি কিছু রেজুলেশন আহিছে আমাৰ ওচৰত উদালগুৰি জিলা ভাইস প্ৰেসিডেন্ট আছে লোৱাটো খুব দৰকাৰ বুলি আমি 20টা বছৰ ছাত্ৰ সংগঠন কৰি আমাৰ তাৰ পিছত দেখিলো 17 বছৰ স্পেশালি এটো আহিছে নিসীমা অঞ্চলৰ আমাৰ জেমছ বসুমত্ৰী এমচিএল আৰু ৰাইজৰ অনুৰোধ ক্ৰমে আৰু কাজলগাঁও এমচিএল আৰু অন্যান্য বহুত ৰাজনৈতিক পানীৰাম ব্ৰহ্ম কিন্তু দেখিলো কোনো দলৰে নীতি আদৰ্শবিলাক মোক ভাল নালাগিল আজি 17টা বছৰ হাগ্ৰামা বিশেষ পেকেজ আৰু যিটো আমাৰ ইয়াত চিৰাং ডিস্ট্ৰিক্টত ট্ৰাইনিয়েল কনফাৰেন্স হৈছে কাম ৰাইজে অলপ বেছিকৈ আশা কৰিছে আনন্দিত হৈ আৰু কৰাটো দৰকাৰ নিসীমা অঞ্চলটো সঁচাকৈ খুব বেয়া মানে বিৰাট ডিফিকাল্ট এৰিয়া সৰি ডিফিকাল্ট এৰিয়া এইটো আৰু চাৰিওফালে নদীৰে আৱৰা সেইকাৰণে কেইটামান প্ৰজেক্ট বিচাৰিছে এইটো নিশ্চয় ৰিজুলেশ্যন আকাৰে আমি ল'ব পাৰিম বিটিসি বাকি ৰাইজৰ হৈ জাতি কাম কৰিব যাব কাৰণে আমি বিপিএফ দলটোত জয়েন কৰিছো মইতো পূৰ্ণ চৰকাৰ গঠন কৰিব বুলি আশাবাদী কাৰণ মই যি দেখিছো বিটিআৰত 2 নম্বৰ আমগুৰি ওগুৰিলৈকে এখন ব্ৰিজ আৰু ওগুৰিৰ পৰা বেংগল ৰোড যিটো চৰকাৰ বনালে এটোলৈকে আৰু এখন ব্ৰিজ মুঠতে দুখন ব্ৰিজ ৰাইজে অতিষ্ঠ হৈছে আমাৰ 3 নম্বৰ পাটাবাৰী তো কইলামেলা মই নিজৰ সমষ্টিতে দেখিবলৈ পাইছো পাটাবাৰী আৰু কইলামেলা ৰাস্তাৰ মাজত সজাগ হৈছে নদীৰ ওপৰত ব্ৰিজ এখন লাগে যে পুনৰবাৰ আমি পাটাবাৰী তো আমটেকা ৰোড তাতো এখন ব্ৰিজ লাগে বিটিসি পুনৰবাৰ বিপিএফ চৰকাৰ আৰু আই নদীৰ ছাত্ৰ সংগঠন কৰি পেলাই দিনে আমি অকল মই আৰু এটা আছে আই ৰিভাৰ প্ৰটেকচন উদাহৰণ আছে এটা হল নাঙলভাঙা লোকেশন এটা হল মাদাৰপুৰ লোকেশন আৰু এটা নেপাল পাৰা লোকেশন ঠিক তেনেকুৱা তিনিটা লোকেশন মই আই ৰিভাৰ আশাবাদী প্ৰটেকচনৰ ব্যৱস্থা কৰিব লাগে ৰাইজৰ অনুৰোধ এই দলৰ হৈ আৰু এটা আহিছে বাক্সাৰ ৰাইজক যে আহক আমি সকলোৱে মিলিজুলি বেকি নদীৰ ওপৰত কাৰণে মিলিজুলি মানে গোবৰ্ধনা লোকেশনত ধন্যবাদ এই সাতটাইবাৰীৰ পৰা মই টাকাৰি তাৰমানে কেলেপুৰ ৰাস্তা আদৰ্শ আৰু যিটো নীতি আমাৰ মই জন্মলগ্নৰ পৰাই বিপিএফত আছিলোঁ যেতিয়া বিপিএফ দল গঠন হৈছিলে তেতিয়া মই সক্ৰিয় সদস্য হিচাপে মই ৰাইজৰ মাজত গৈছিলোঁ ৰাইজক আস্থা আৰু বিশ্বাসত মই পতিয়ান দিয়াই বিপিএফ দলক মই জয়যুক্ত কৰাত সহায় কৰিছিলোঁ আমাৰ হাগ্ৰামা মহিলা ছাৰৰ যিটো নীতি আদৰ্শ তেখেতে যিটো 17 বছৰ আমাৰ বিটিআৰত উন্নয়নৰ কাম কৰি গ'ল সেই উন্নয়নৰ পিছত আজি কোনো ধৰণৰ তেনেকুৱা আমি উন্নয়ন দেখা নাই যাৰ ফলত ৰাইজে এতিয়া বুজি পাইছে যে আমাক এতিয়া পুনৰ বিপিএফ চৰকাৰৰ প্ৰয়োজন আছে আৰু মই মাজতে যিহেতু চাকৰি সূত্ৰে মই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পৰা নাছিলোঁ এতিয়া মই যোৱা 24 এপ্ৰিল মাহত অৱসৰ গ্ৰহণ কৰাৰ পিছত মই মনত সংকল্প কৰি লৈছিলোঁ আগৰ পৰাই মই সংকল্প কৰি লৈছিলোঁ যে মই বিপিএফ দলতে সহায় কৰিম আৰু বিপিএফ দলতে মই যোগদান কৰি ৰাইজৰ উন্নয়নৰ কাৰণে মোৰ ক্ষমতা অনুযায়ী মোৰ যিটো হেৰি ক্ষমতা সেইমতে মই নিশ্চয় হাগ্ৰামা মহিলাৰে ছাৰক সহায় কৰিম বুলি মই বিশ্বাসত লৈ মই আগবাঢ়ি আহিছোঁ বুজিয়ে পাইছে যে যোৱা 17 বছৰে হাগ্ৰামাৰ মহিলাৰ যিটো উন্নয়ন তেখেতৰ যিটো কাম সেই কামৰ ওপৰতে তেওঁলোকে কি কৰিছে ৰং কৰি তেওঁলোকে আজি ঢাল ঢোক বজাইছে গতিকে মই ভাবোঁ তেখেতৰ যিটো উন্নয়ন সেই উন্নয়ন আজি আছে অব্যাহত আছে আৰু আগন্তুক যিটো 25 বিটিআৰ ইলেকশ্যনত নিশ্চয় বিপুল ভোটত জয়লাভ কৰি বিপিএফ দলে পুনৰ চৰকাৰ গঠন কৰি যিখিনি ৰৈ থকা কামবিলাক আগুৱাই নিব বুলি মই বিশ্বাসী আৰু ৰাইজক এইটো মই পতিয়ান দিবলৈ মই নিশ্চয় চেষ্টা কৰিম ধন্যবাদ।